মানি মেগনেট এইডাল মানি মেগনেট দেখিছে আপোনালোকে এই মানি মেগনেট আপোনালোকে পৰিধান কৰক এই মানি মেগনেট পৰিধান কৰিলে আপোনালোকৰ জীৱনলৈ মানি এট্ৰেক্ট হ'বই হ'ব কাৰণ ইয়াত কেইবাটাও আমাৰ 7 চক্ৰৰ আমাৰ যি ষ্টোন হয় ইয়াত আচলতে খুব ধুনীয়াকৈ ডিজাইন কৰা হৈছে আৰু এই মানি মেগনেটৰ যি এয়া আপোনালোকে দেখিছে নাম্বাৰ এয়া দেখিছে আপোনালোকে সিম্বল গতিকে এইখিনি হৈছে আমাৰ মানে আমাৰ লাক আমাৰ ভাগ্য এই ভাগ্যৰ আমাৰ যি এট্ৰাক্ট মানে আকৰ্ষণ কৰাৰ এক আচলতে খুব সুন্দৰ পদ্ধতিৰে ধুনীয়াকৈ এনেকৈ সজাই পৰাই এই ষ্টোনখিনি মানি মেগনেটৰ এই ব্ৰেচলেট পাত তৈয়াৰ কৰা হৈছে আৰু এয়া আমাৰ হৰিদ্বাৰ ঋষিকেশত আচলতে ক্লিনছ আৰু এয়া সাৰ্চ কৰি পঠিয়াই দিয়া হৈছে গতিকে আমাৰ যিসকল মেণ্টৰ্ছ তেখেতসকলে আমালৈ পঠাইছে আৰু আমি যিসকলক লাগে আমি দিব পাৰিম গতিকে আপোনালোকে জনাব আৰু এই মানি মেগনেটৰ প্ৰাইচটো আপোনালোকক জনাই দিছোঁ 2500 গতিকে 2500ত এই মানি মেগনেট ব্ৰেচলেট পাত আপোনালোকে ক্ৰয় কৰিব পাৰিব আৰু যদি কাৰোবাক লাগে আপোনালোকে জনাব আৰু স্ক্ৰীনত ফোন নাম্বাৰ দি দিয়া যাব কণ্টেক্ট কৰিব আৰু আপোনালোকে কণ্টেক্টৰ যোগেদি এই মানি মেগনেট মই কৈয়ে দিছোঁ মোক যাতে আপোনালোকে আকৌ পুনৰবাৰ ফোন নাম্বাৰটো পাই ফোন কৰি ব্যতিব্যস্ত নকৰে আপোনালোকক কৈ দিছোঁ 2500